মাজুলী শালমৰাত অব্যাহত আছে তীব্ৰ গৰাখহনীয়া। এফালে বান, আনফালে দেখা গৈছে গৰাখহনীয়া, যাৰ ফলত প্ৰায় 10টাতকৈ অধিক পৰিয়ালৰ লোকে এতিয়া বানৰ মাজতেই সলাবলগীয়া হৈছে নিজৰ বাসগৃহ। ঐতিহাসিক পুনিয়া সত্ৰই হেৰুৱালে নিজৰ ভেটি। এনেদৰে এই সত্ৰত দেখা গৈছে ঘৰ ভাঙি অন্য স্থানলৈ স্থানান্তৰিত হ'ব লগা হ'ল সত্ৰ তথা সত্ৰাধিকাৰ পৰিয়াল। সমান্তৰালকৈ গাঁওখনৰ কেইবাটাও পৰিয়াল দেখা গৈছে এতিয়া ঘৰ দুৱাৰ ভাঙি অন্য স্থানলৈ যাবলৈ ঢাপলি মেলা। আৰু এগৰাকী বানাক্ৰান্ত তথা খহনীয়াগ্ৰস্ত মন্ত্ৰী জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকালৈ যি তেখেতে হোৱাটছআপ নম্বৰ মুকলি কৰিছিল, সেই হোৱাটছআপ নাম্বাৰত ভিডিঅ' পঠোৱাৰ পাছতো আচলতে তেওঁ কোনো ধৰণৰ গুৰুত্ব নিদিলে। আৰু তাকে লৈ দেখা গৈছে সেইগৰাকী ব্যক্তিয়ে ক্ষোভ উজৰা দেখা গ'ল সংবাদ মাধ্যমৰ আগত। কি ধৰণে কি কৈছিল শুনোৱা হওক আৰু দেখাইছোঁ এয়া মাজুলী শালমৰা কামজান এলেঙিৰ দৃশ্য। দেখিছে এয়া হয় আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। তেখেতলৈ মই ইতিমধ্যে এইটো মেছেজ মানে এটা ভিডিঅ' বনাই পেলাই তেখেতলৈ হোৱাটছআপ নাম্বাৰত মই মেছেজ কৰিছিলোঁ, কিন্তু আপোনালোকে চাওক তেখেতে আজিলৈকে মেছেজটো নাচালোঁ। গতিকে এই ক্ষেত্ৰত আমি কি বুলি ক'ম যে চৰকাৰে আমাক কিবা এটা উপায় দিছে, কিবা এটা যে কথা ক'বলৈ সুবিধা দিছে, কিবা এটা যে আমাক ভিডিঅ' তেখেতসকলে পঠাবৰ কাৰণে সুবিধা দিছিলে, কিন্তু সেই পঠোৱাৰ পিছতো যে তেখেতসকলে যে ৰেছপণ্ড নকৰে, ৰাইজৰ যেতিয়া দুখ দুৰ্দশাৰ কথা বুজি নাপায়। গতিকে এইখন চৰকাৰক আমি আজি কি বুলি ক'ব লাগিব, এইজন মন্ত্ৰীক আমি আজি কি বুলি ক'ব লাগিব আপোনালোকে কওক। এইজন মন্ত্ৰীক আমি জলসম্পদ মন্ত্ৰী বুলি ক'ম নে? তেখেতে AC ৰুমত বহি পেলাই ভিডিঅ' যদি চাবলৈ সময় নাই, যদি ৰাইজৰ দুখ দুৰ্দশাৰ কথা যদি বুজিবলৈ সময় নাই, তেতিয়াহ'লে তেখেতে মন্ত্ৰিত্ব ভাৱ এৰি পেলাই তেখেতে নিজৰ অন্যান্য কাম কৰিবৰ কাৰণে আমি পৰামৰ্শ দিছোঁ।